তই ক'ত যাও? ককা আজি ফ্ৰেণ্ডশ্বিপ ডে আছে যে তাকে লগৰ লগত লৈ যাওঁ। কি দে বুলি ক'লি তই? ফ্ৰেণ্ডশ্বিপ ডে মানে বন্ধুত্বৰ দিন। হয় নেকি? পিছে তই এতিয়া কাৰ লগত যাবি? মোৰ লগৰ ৰূপ যে তাৰ লগতে যাম। তোৰ তাৰ লগত ভাল বন্ধুত্ব আছে নেকি? ককা তাৰ লগত মোৰ বৰ ভাল বন্ধুত্ব। আৰে ভাই ৰূপৰ কথাটো নকবিয়ে। সি যে ৰিচেণ্টলি আইফোন এটা লৈছে, সেইটো ছেকেণ্ড হেণ্ড ফকতীয়া। এনেই কংগ্ৰেছ এটা দিছোঁ আৰু। সেইটোৱে আৰু তাক ইমান পাত্তা নিদিবি, জাষ্ট ফ্ৰেণ্ড হিচাপে থাকিব, ইমান পাত্তা দি লাভ নাই, গম পাইছ? সেইটোৱে এৰা আমাৰ দিনত এইবোৰ বন্ধুৰ দিন বুলি একো নাছিল যদিও আমি নাজানিছিলোৱে। হ'ব থোৱাহে, এতিয়া আৰু আগৰ দিন নাই। মোৰ দেৰি হৈছে, মই এতিয়া যাওঁ। তই ঠিকেই কৈছ, এতিয়া আৰু আগৰ দিন নাই। আগৰ দিনত বন্ধুৰ মাজত হিংসা জেদভাৱ এনেকুৱা একোৱেই নাছিল। এতিয়া সকলো সলনি হৈ গ'ল।